নমস্কাৰ বন্ধুসকল, ৰাতিপুৱা অলপ ওলাই আহিলোঁ। সুন্দৰ হাৱাটোৱে আচলতে আচল বস্তু। সেইকাৰণে আমাৰ প্ৰাকৃতিক চিকিৎসাত এটা কথা কোৱা হৈছে, এক হাৱা চো দাৱা। 100টা দৰৱৰ কাম এটা হাৱাই কৰিব। আৰু এটা শ্লোগান আছে প্ৰাকৃতিক চিকিৎসাত, সভি ৰোগৰ কা এক হি দাৱা, মিট্টি পানী ধূপ আৰু হাৱা। চব বেমাৰৰ এটাই ঔষধ, সেইটো হৈছে মাটি, পানী, বায়ু, ৰ'দ আৰু হাৱা। আমি অলপ এইবিলাকতো ফ্ৰীকৈ পাইছোঁ। আমি ফ্ৰীকৈ পোৱা বস্তুবিলাকৰ কি হয়, মহত্ব কমি যায়। যিবিলাক বস্তুৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু, সেইবিলাক ফ্ৰীকৈ পাওঁ। আৰু যিবিলাক বস্তু একোৱে জীৱনত প্ৰয়োজন নাই, সেইবিলাকৰ দামটো বেছি। সোণৰ কি প্ৰয়োজন আমাৰ জীৱনত? একোৱে প্ৰয়োজন নাই। হীৰা আৰু প্ৰয়োজন নাই, সেইকাৰণে তাৰ দামটো বেছি। পানীৰ প্ৰয়োজন প্ৰকৃতি এনেই দিছে। আটাইতকৈ বেছি প্ৰয়োজন হাৱা, তাক একেবাৰে বিনামূলীয়া। পানীটো কেতিয়াবা কিনিবই লাগে, হাৱাটো কিনিব নালাগে। হাৱাটোৰ কাৰণে আমি অলপ কিন্তু এই ৰাতিপুৱা সময়ত যদি আমি অলপ ওলাই আহোঁ, এইটো সময়ত কি হয়, বায়ুমণ্ডলৰ যিটো অজন লেয়াৰটো থাকে, এইটো মানে অক্সিজেনৰ পৰিমাণটো যথেষ্ট বেছি থাকে। গতিকে এই সময়টোত অলপ ওলাই আহিলে, মৰ্ণিং ৱাকেই কৰোঁ বা কিবা কৰোঁ, আমাৰ কি হয়, শৰীৰটো যথেষ্ট ভালকৈ তাক গ্ৰহণ কৰিব পাৰে। মানে যথেষ্ট ৰাতিপুৱা সময়ত যদি আমি অলপ ওলাই আহোঁ, আমাৰ কি হয়, যথেষ্ট আমি সতেজতা অনুভৱ কৰোঁ। আৰু ই আমাৰ কাৰণে বিৰাট ভাল। গতিকে আমি অলপ সময় ৰাতিপুৱা যদি অলপ সময় আপুনি পাৰিছে, ওলাই আহক, মৰ্ণিং ৱাক কৰক। নহ'লেও আপুনি ঘৰতে প্ৰাণায়াম কিবা কিবি কৰক, দেখিবলৈ যথেষ্ট ভাল অনুভৱ হয়, দিনটোৰ কাৰণে সতেজতা। আৰু এইখিনিয়ে আচলতে কি হয়, স্বাস্থ্যটো প্ৰথম। আৰু আমি কি হয়, স্বাস্থ্যটোক পিছত গুৰুত্ব দিওঁ। যিবিলাক অদৰকাৰী বস্তু জীৱনত নেলাগে, সেইবিলাকৰ কথা ভাবি থাকোঁ। গতিকে সেইবিলাক বাদ দিয়ক। যিবিলাক বস্তু প্ৰকৃতিয়ে আমাক যিটো আমাৰ কাৰণে লাগে, যিটো প্ৰয়োজন, তাক একদম ফ্ৰীকৈ দিছে। আমি সহজে তাক আমি প্ৰাপ্ত কৰিব পাৰোঁ। আৰু যিটো বস্তু নালাগে, সেইটো মূল্যটো বেছি, তাৰ কাৰণে ইমান ভাবি লাভ নাই। গতিকে পোৱা বস্তুবিলাকত থাকক আৰু উপভোগ কৰক। লাইফ ইজ এ জাৰ্ণি ফ্ৰম বি টু ডি, মানে বাৰ্থৰ পৰা ডেথ, জন্মৰ পৰা মৃত্যুলৈকে এটা জাৰ্ণি। আৰু পাৰ্পজ অফ দিছ জাৰ্ণি ইজ টু এনজয় এভৰি ষ্টেপ অফ লাইফ। যে আপুনি গৈ আছে ক'ৰবাত, গৈ সেই জেগাটোত পাইহে ফূৰ্তি কৰিম এইটো নহয়, আপুনি প্ৰতিটো ষ্টেপতে ফূৰ্তি কৰিব লাগিব। গতিকে প্ৰতিটো জীৱনটো তেনেকৈ আমি আনন্দৰ মাজে জীৱনটো যাপন নকৰিব, জীৱনটো উদযাপন কৰক। সমস্যা, সংঘাত, এইবিলাক সকলো এটা কথা থাকিব। সংঘাত, আঘাত, এইবিলাক যিবিলাক থাকে না, দুখ, বেজাৰ, বেদনা, সংঘাত, এইবিলাক কি হৈছে, পাৰ্ট অফ লাইফ। কিন্তু এইবিলাকৰ মাজত আপুনি ভালকৈ জীৱনটোক চলাই নিব পৰাটো হৈছে আৰ্ট অফ লাইফ। গতিকে আপুনি শিকক সেইটো, কেনেকৈ আপুনি আৰ্ট অফ লাইফটো শিকিব। আৰু এইবিলাক শৰীৰ দেহ, এইবিলাক খন্তেকীয়া, এইবিলাক যিবিলাকক লৈ আমি গৰ্ব কৰোঁ। শংকৰাচাৰ্য সেইকাৰণে এষাৰ বৰ সুন্দৰ শ্লোক এটা আছে, মাকুৰ ধন জন যৌৱন গৰ্ভম হৰত নিমেষত কালঃ সৰ্বম মায়াময়মিদমখিলম হিত্তা ব্ৰহ্ম পদম তম প্ৰবিশ বিদিত্তা। এইবিলাক মাকুৰ ধনজন যৌৱন গৰ্ভম হৰতি নিমেষত কালে নিমিষতে হৰণ কৰি লৈ যাব। আৰু মায়াময়মিদম অখিলম হিত্তা, গোটেই ব্ৰহ্মাখন কি হৈছে, এইখন মায়াময়। ইয়াৰ কি হৈছে, সেইকাৰণে ইয়াতে কৈছে যে ব্ৰহ্ম পদম তম প্ৰবিশ বিদিত্তা, মূল বস্তুটো ব্ৰহ্মৰ লগত আপুনি সংযুক্ত হওক, ব্ৰহ্মক চিনক, ব্ৰহ্ম কি। শংকৰাচাৰ্য আৰু কৈছে, গায়ম গীতা নাম সহস্ৰম ধায়ম শ্ৰীপতি ৰূপমজস্যম নেয়ম সজ্জন সংগে চিত্তম দেয়ম দীন জনায় সবিত্তম। সদায় আপুনি গীতা, বিষ্ণু সহস্ৰ নাম গাওক। আৰু শ্ৰীপতি ভগৱান কৃষ্ণৰ কথা কৈছে যে শ্ৰীপতি সেই ৰূপটো মনলৈ আনক। আৰু নেয়ম সজ্জন, সৎলোকসকলৰ, সজ্জনৰ লগত মনটো নিয়ক। আৰু যিসকল দুখীয়া, দেয়ম দীন জনায় সবিত্তম, তেওঁলোকক কিবা এটা দিয়ক, দুখীয়াসকলক পাৰে মানে দিয়ক। আৰু এই বাকী এইবিলাকতো আহিব যাব। গতিকে সেইটোৱে কথা যে মূল কথাটো হ'ল, অকণমান প্ৰথমে আমি প্ৰায়ৰিটিবিলাক ছেট কৰক, যে জীৱনৰ যিবিলাক কি বস্তু আমাৰ আটাইতকৈ লাগে। আমি আচলতে কি হয়, আমাৰ সমস্যাটো আমি প্ৰায়ৰিটিবিলাক ছেট কৰিব নাজানো। প্ৰথম গুৰুত্বপূৰ্ণ বস্তুটো কি, যেতিয়া আমি স্বাস্থ্যটো আমাৰ যেতিয়া অকণমান স্বাস্থ্যটো বেয়া হয়, তেতিয়াহে আমি স্বাস্থ্যটোৰ কথা চিন্তা কৰোঁ। গতিকে সেইটো নকৰিব। ই আটাইতকৈ মূল্যৱান সম্পদটো হৈছে আমাৰ স্বাস্থ্য। গতিকে প্ৰথমে আপুনি স্বাস্থ্যটোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি। স্বাস্থ্যটো ঠিক থাকিলে বাকীবিলাক এনেও আহিব। গতিকে সেইটো আমি চিন্তা কৰক।
আৰু অলপ অলপ ৰাতিপুৱা ব্যায়ামৰ অভ্যাস আৰম্ভ কৰক, প্ৰাণায়াম কৰক, ধ্যান কৰক, যিকোনো কৰক, কিবা এটা অলপ কৰিবলৈ আৰম্ভ কৰক। আৰু গতিকে ধন্যবাদ বন্ধুসকল। মই পৰশমণি বৰা, যোগ আৰু প্ৰাকৃতিক চিকিৎসক আৰু স্মৃতিশক্তিৰ প্ৰশিক্ষক। মই এনেকৈ আপোনালোকৰ মাজলৈ নতুন নতুন জ্ঞানৰ বতৰা লৈ আহিম। যদি ভাল পাইছে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পাইছে। ধন্যবাদ।